আমি এতিয়া ফুৰিব যাম তিনচুকীয়া চাৰিবদি আমাক এই ককাঘৰত গৈ থাকোঁতে মন্দিৰ এটা আছিল তাতে সোমাই গ'লোঁ মন্দিৰটোৰ নাম কি জানা টিলিঙা মন্দিৰ মন্দিৰত পূজা কৰিবলৈ মায়ে পূজা কৰা বস্তু লৈছে আহকচোন আমি মন্দিৰৰ ভিতৰত সোমাই যাওঁ পূজা কৰাৰ আগতে আমি ভৰি হাত ধুই লওঁ আমাৰ পূজা কোৱা হৈ গ'ল এবাৰ মাৰ লগত খুঁটাকেইটা ৰছী বান্ধি লওঁ দাঙি দিছে মই ঢুকি নেপাওঁ যে পাপা মই দাঙি দিওঁতে মই দুবাৰ টিঙিলাটো বজালোঁ আমি নতুন বাইক লৈ লৈছোঁ সেইকাৰণে মায়ে নতুন এটা মায়ে বান্ধি দিলে বাইকখনত আমি পূজা কৰি মন্দিৰৰ পৰা ওলাই গ'লোঁ আমি এতিয়া আকৌ ক'ৰবাত গৈ আছোঁ আমাক চাই থাকিব দেই আমি গাড়ীৰ কাষত যাম যে চাই ল'ব সোমাইছোঁ আমি দেখাই লগ পালোঁ দেখাইও যাব আমাৰ লগত মই হেমলেটটোকে খেলিব পাহৰিছিলোঁ বহুত জমনি দেই চোন
আৰু মোক পাপাই ফটো মাৰিছোঁ কৈ ভিডিঅ'কে বনাই দিলে পাপা নেজানে মা মিঠাই লৈ হৈ গ'ল এবাৰ গাই ককা ঘৰত যাম আমি পাই গ'লোহি অলপ সময় হ'ল আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ ইয়াত চবেই বহি আৰামত বহি কেনে কথা পাতি আছে হেল্ল' এভৰিৱান আমি ইয়াত আজি থাকিম মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ মই কাইলৈকে ক'ত যাম কি কৰিম চাই থাকিব দেই